আহি আছোঁ পুৰা ৰ'দ ৰঙাগড়ত আমাৰ এখনি মিটিং আছে মিটিং মানে নহয় এটা ট্ৰেইনিং আছে কিহৰ ওপৰত ট্ৰেইনিংটো হৈছে তাত গৈ দেখুৱাই আছোঁ এই আমি স্কুটি মিনাক্ষী আৰু মই আহি আছোঁ ধুনীয়া লগত ইলো আহি আছে আমি দুলীয়াজানৰ পৰা আহি পদুমণি LP স্কুল পালোহি এইখন সৰ্বশিক্ষা স্কুল হয় অংগনবাড়ী কেন্দ্ৰটো অকণমান ইটো ছাইডত আছে এইখন সৰ্বশিক্ষা স্কুলতে সকলো অংগনবাড়ী কেন্দ্ৰৰ কৰ্মীসকলে বহি আছে ইয়াতে বাইদেউহঁতে ট্ৰেইনিং দি আছে আমাৰ অহা অকণমান পলম হ'ল ধুনীয়াকৈ তলত পাতি পাৰি থোৱা আছিলে আমি ইয়াত বহিলোঁ তাৰপিছতে আৰম্ভ হৈ আছে বাইদেউহঁতে ট্ৰেইনিং দি আছে কিহৰ ওপৰত দি আছে মই অকণমান ইয়াৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ ট্ৰেইনিং হৈ থকা সময়ত ভিডিঅ' কৰা মোৰ কথাও নহয় তথাপিও যিমান পাৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰি আছোঁ মিনাক্ষী ইলু আৰু মই আজি তিনিজনীয়ে ইয়াত উপস্থিত হৈছোঁ ট্ৰেইনিঙত সেকেন্ড বেবি লিখি লওক সেকেন্ড বেবিৰ কাৰণে দৰকাৰী প্ৰয়োজনীয় নথিপত্ৰসমূহ ওপৰৰখিনি থাকিবই প্লাছ আপোনালোকে দিব লাগিব বাৰ্থ চাৰ্টিফিকেট আৰু ইমিউনাইজেশ্যন কাৰ্ডৰ যোনটো পাৰ্টত আপোনালোকৰ 3.5 মাহলৈকে বেজি দিয়া থাকে 3.5 মাহলৈকে প্ৰথমতে বাৰ্থ চাৰ্টিফিকেটখন দিব লাগিব নহয় এক নম্বৰ কলমত লিখাতে আগৰ ডকুমেণ্টখিনি লাগিবই যিখিনি আগৰ লাগিবই আগৰ লিখা তাৰ ওপৰত বাৰ্থ চাৰ্টিফিকেট লাগিব আৰু ইমিউনাইজেশ্যন কাৰ্ডৰ তাৰমানে সেই যে আমাৰ MCP কাৰ্ডখনত বেজি পাৰ্টটো বেজি য'ত বনোৱা হয় সেই আজি ট্ৰেইনিংটো হৈছে আমাৰ সকলো অংগনবাড়ী কৰ্মীসকলে PMMVY আঁচনিখন কেনেকৈ নিজৰ মোবাইলতে কৰি তেওঁলোকক সুবিধাটো কৰি দিব পৰা হয় সেই বিষয়ৰ ওপৰত আজি ট্ৰেইনিংটো দিয়া হৈছে সকলো ঠাইতে অংগনবাড়ী কেন্দ্ৰসমূহ আছে সকলোৱে অংগনবাড়ী কৰ্মী হওক বা গাঁৱৰ ৰাইজে হওক সকলোৱে জানে যে প্ৰথম গৰ্ভৱতী মাতৃক এই আঁচনিৰ জৰিয়তে 5,000 টকা দিয়া হয় সেই বিষয়ে সকলোৱে চাগে জানে কিন্তু এতিয়া কি কৰিছে ছেকেণ্ড বেবি গাৰ্ল মানে কি হয় প্ৰথম সন্তানেতো পায় কিন্তু দ্বিতীয় সন্তান ছোৱালী হ'ব লাগিব সেই ছোৱালী হ'লে মানে তেওঁক এই আঁচনিখন কৰি দিয়া হয় সেয়েহে এই বিষয়ৰ ওপৰতে আমাৰ আজি ট্ৰেইনিংটো দিয়া হৈছে আমি মোবাইলতে কেনেকৈ কৰি তেওঁলোকক এই সুবিধাটো কৰি দিব পৰা যায় সেই কি ডকুমেণ্টছ লাগে সেইখিনিৰ ওপৰত আজি এই ট্ৰেইনিংটো দিয়া হৈছে যেনেকৈ খিচিৰি হৈ গ'ল কি হালোৱা এটা দিছে চুজি হালোৱা দিছে ৰেডি টু ইট মানে আপোনালোকৰ এনেকৈ যে মেগী থাকে ন তাতে গৰম পানী দি দিলে যে ফুলি যায় তেনেকুৱা ধৰণৰ কিছুমান বস্তু দিব ভাত সপ্তাহত এদিন দিব লাগিব নেকি মিলেটৰ বিস্কুট দিব ৰাতিপুৱা মানে ৰাতিপুৱা টাইমত তেনেকৈ দিলে ভাল আৰু সেই ধৰণৰ মানে আপোনালোকক মিলবিলাক দিব য'ত নেকি মিলেট থাকিব আৰু মাল্টিগ্ৰেইনে ভৰপূৰ খানা দিব তাৰমানে আমাৰ যিটো চেম বাচ্চা আছিলে তাক যদি আনি পেলাই সপ্তাহত খুৱাওঁ এসপ্তাহমান সি অকণমান ক'ব মানে কিবা এটা পাব তো তেনেকুৱা ধৰণৰ মিলবিলাক কিয় যোগাৰ কৰিব লগা হ'ল গভৰ্ণমেণ্টে অকল এটাই কাৰণ হৈছে শিক্ষা নীতি হৈছে আমি ল'ৰা ছোৱালী পঢ়াব লাগিব কাৰণ খানা তাত চিঠি কলেজত লিখি দিছে যে অংগনবাড়ী ৱাৰ্কাৰে খানা ৰান্ধি থাকিবলৈ এতিয়া বা হেল্পাৰে খানা ৰান্ধিবলৈ সময় কম হোৱাৰ কাৰণে এনেকুৱা ধৰণৰ মিলাই মানে ইণ্ট্ৰডিউচ কৰিছে তো আহিবলগীয়া আপোনালোক আৰু একেবাৰে তলত লিখিকে চেক্টৰটো লিখি দিবা তলত লিখি এইখিনি তাৰমানে চহী কৰিবলৈ বাকী আছে তলত লিখি দিব প্ৰথমতে অৰিয়েণ্টেশ্যন হ'ব সমনীয়া ট্ৰেইনিং ডিষ্ট্ৰিক্টত দিব পাৰে আৰু নহ'লে তুমি মোক ব্লেজাৰ লগাই লৈ যাবা ৰ'বা
কৈ দিলোঁ নিব পাৰিব বুলি। অঁ তই ঠিক কৰি দিলি এজনী ভাড়া এইবোৰ নহয় গাড়ী কেলে কৈছে আকৌ আহিব ইটি দিছে এতিয়া শুকান ৰুটি তুলিছোঁ দেই উঠিলে পুৰা এয়া বনাব নাজানিলে পিন্ধি লোৱা ধুনীয়া লাগিছে ওলাই আহিলোঁ এতিয়া সেয়া ট্ৰেইনিং শেষ হ'ল খাই মেলি এতিয়া এয়া ওলাই আহিলোঁ বাইদেউহঁতে আহি আছে পিছত এইফালে মাৰা ভিডিঅ' কৰিছে আমাৰ এয়া আজি আমাৰ ট্ৰেইনিং শেষ হ'ল আহিলোঁ আহি বাটতে বৰষুণে পালে বৰষুণে পাই এয়া আমি সোমালোঁ গৃহস্থ বাইদেউ বহি আছে বাইদেউ বুলিয়ে কৈছোঁ আৰু নে খুৰী হ'ব এয়া ভণ্টি এয়া বাইদেউ ইয়াতে সোমালোঁ ধুনীয়াকৈ এয়া চাহকাপ খালোঁ ভাল লাগিলে যাম আৰু এতিয়া বহুত ডাঙৰকৈ বৰষুণ জাক পালোঁ ইয়াতে সোমাই দিলোঁ নহ'লে তিতি শেষ হ'ল ইলু গৈ একদম সেই জিৰণি চোৱাত বহি আছে অকলে অকলে বৰষুণে খেদি আনি ইয়াতে সোমোৱালেহি এয়া সোমাই আমি চাহ তাহ খালোঁ খাই লৈ এতিয়া অলপ এৰিছে আৰু উঠিবলৈ মন যোৱা নাই বুলি মানুহ ফেমিলিটো পাই ভাল লাগিছে ন ভাল লাগিছে ঘৰুৱা মানুহৰ নিচিনা লাগিলে ন তেনেকৈ এদিনীয়াকৈ সোমালোঁ যদি এইফালে আহিব পাৰোঁ বা নোৱাৰোঁ আহিলে কেতিয়াবা সোমাম বুলি সুবিধা পালে এয়া ওলাই আহিছোঁ বৌ হেলমেট লগাই লৈছোঁ এয়া বৰষুণৰ কাৰণে দিয়ে আছে হ'লেও ৰেইনকোট নানিলোঁ তিতিলোঁ মীনাক্ষীয়ে হেলমেট পিন্ধি লৈছে মই ধুনীয়াকৈ হেৰিটো লগাই লৈছোঁ আৰু পলিথিনটো এতিয়া স্কুটিত উঠিম যাম এয়া আমাৰ ছেক্টৰ 11ৰ আমাৰ চুপাৰভাইজাৰ বাইদেউ জ্যোতি দাস সনাতন বাইদেউ আৰু বাইদেউৰ এয়া নিজৰ ভনীয়েক হয় নৰ্মদা বাইদেউ তেওঁ টিংখাং প্ৰজেক্টৰ চুপাৰভাইজাৰ বাইদেউ হয় আমাক আজি বাইদেউৰ ট্ৰেইনিংটো দিলে ভাল লাগিলে আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব